সকলোকে পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড কেনেকৈ আপোনালোকে লিংক কৰিব, এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালেই নিজেই আপোনালোকে মোবাইলত কৰি ল'ব পাৰিব ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক। এতিয়াই প্লে ষ্টৰত যাওক আৰু ভোটাৰ হেল্পলাইন নামৰ এপটো ডাউনলোড কৰক। এপটো অ'পেন কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ কিছুমান দেখিব আপোনালোকে। ইয়াত তলত থকা যিটো অপশ্যন আছে আই এগ্ৰী, তাত কৰি নেক্সট কৰিব, লেংগুৱেজটো চিলেক্ট কৰিব, তাৰপৰা গেট ষ্টাৰ্টেড কৰিব। গেট ষ্টাৰ্ট কৰাৰ পাছত লেফ্ট চাইডে যিটো অপশ্যন পাব ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, তাত গৈ ইলেক্ট্ৰল অথেণ্টিকেশ্যন ফৰ্ম 6B ইয়াত যাব লাগিব। ইলেক্ট্ৰল অথেণ্টিকেশ্যন ফৰ্ম 6B এই অপশ্যনটোত যোৱাৰ পাছত ইয়াত এটা অপশ্যন আহিব ইণ্টাৰফেচ মাই নেম ইজ ভোটাৰ মিত্ৰা। ইয়াত লেটছ ষ্টাৰ্ট কৰিব, মোবাইল নম্বৰ দিব, আপোনালোকৰ ৰেজিষ্টাৰ যিটো মোবাইল নম্বৰ দিব বিচাৰে সেইটো দিব, OTP যাব, OTPটো ইনপুট কৰিব আৰু ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰি লোৱাৰ পিছত আই হেভ ভোটাৰ ID নম্বৰ, আপোনাৰ যদি ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড য়েছ কৰিব, যদি ভোটাৰ কাৰ্ড নাই ন' কৰিব। য়েছ কৰি ল'ব প্ৰথমতে, নেক্সট কৰিব। তাৰপিছত যিটো ভোটাৰ ID নম্বৰ, ভোটাৰ কাৰ্ডৰ যিটো নম্বৰ সেই নম্বৰটো ইয়াত লিখি ল'ব, তাৰপিছতে নেক্সট কৰিব। নাম আপোনালোকৰ ফিল আপ কৰি যাব তেনেকৈ, যদি আছে ভোটাৰ ID নম্বৰটো দি ষ্টেট চিলেক্ট কৰিব, ফেটছ ডিটেইলছ কৰিব, তাৰপৰা প্ৰচিড কৰিব। তাৰপিছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি যাব, নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যন ক্লিক কৰাৰ পিছত সম্পূৰ্ণ ডিটেইলছ ইয়াত আহি যাব আৰু আধাৰ কাৰ্ড ডিটেইলছ দিব, ফোন নম্বৰ দিব, ইমেইল ID দিব, মোবাইল নম্বৰ আকৌ ইয়াত ইনপুট কৰিব লাগিব, তললৈ ইনপুট কৰি ডান কৰিব। যেতিয়া সম্পূৰ্ণ ফিল আপ কৰিব ডান কৰি দিব, তাৰপৰা আপোনাৰ ফৰ্মখন ছাবমিট কৰাৰ আগত এবাৰ আহি যাব কনফাৰ্মেশ্যন কৰিবলৈ। সম্পূৰ্ণকৈ ভালদৰে ডিটেইলছবিলাক চাই কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনাৰ অট'মেটিকেলি ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব আৰু আপোনাৰ এটা ৰেফাৰেঞ্চ ID আপুনি পাব, যিটো আপুনি ছেভ কৰি থৈ দিব আপোনাৰ মোবাইলত। এইদৰে আপুনি আপোনাৰ ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।